নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকৰ মাজত মই আপোনালোকক আজি সৰিয়হ খেতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো এতিয়া ৰবি শস্যৰ বতৰ শাক পাচলিৰ লগতে কৃষকসকলে সৰিয়হ খেতি কৰিবলৈ লয়। গতিকে আজি মই কৃষকসকলৰ মাজত সৰিয়হ খেতিৰ জাত আৰু সাৰৰ বিষয়ে আপোনালোকক জনাম। গতিকে এই ক্ষেত্ৰত কৃষকসকলক মন দিয়া উচিত যে আমাৰ প্ৰায় কৃষকসকলে খেতিপথাৰ ধান খেতি নৱেম্বৰৰ শেষলৈ বা ডিচেম্বৰৰ প্ৰথম সপ্তাহলৈ যিটোকে ধান খেতি চপোৱা নহয়। গতিকে আমাৰ কৃষকসকলে যথেষ্ট অসুবিধাত পৰে সৰিয়হ খেতিটো কৰাৰ কাৰণে। গতিকে আপোনালোকে কি জাত আপোনালোকে কোনটো সময়ত ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে আপোনালোক অৱগত কৰা যাব। কৃষকসকলৰ আমাৰ কথা হৈছে যে সৰিয়হ খেতি দুটা প্ৰকাৰৰ থাকে, এটা হৈছে ওখ জাত আৰু আনটো হৈছে চাপৰ জাত। আমি ওখ জাতক আমি সাধাৰণতে মাষ্টাৰ্ড বুলি কোৱা যায় আৰু চাপৰ জাতক আমি সাধাৰণতে তৰিয়া বুলি কওঁ। গতিকে ওখ জাতটোৰ ক্ষেত্ৰত কৃষকসকলে আমাৰ জাত আছে কি যে PM28, PM27, PM26, NRC HB 101, DRMR 150, 35 এনেকুৱা ধৰণৰ ওখ জাত পোৱা যায়। গতিকে এই ক্ষেত্ৰত কৃষকসকলে ওখ জাত বাছনি কৰাৰ এটাই কথা হৈছে কি যে যদি কৃষকসকলৰ ধাননি খেতিপথাৰখন সোনকালে মুকলি হয়, আচলতে সৰিয়হৰ খেতিৰ লগোৱাৰ সময় হৈছে অক্টোবৰ মাহৰ 15 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত যদি সৰিয়হ খেতিটো তেখেতসকলে লগাব পাৰে, তেতিয়াহ'লে সৰিয়হৰ উৎপাদন যথেষ্ট ভাল পোৱা দেখা যায়। গতিকে কৃষকসকলে আমাৰ ওখ জাতটোৰ ক্ষেত্ৰত সময়টো যথেষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে এই ক্ষেত্ৰত কৃষকসকলে সেই ওখ জাত লগালে কি হয় যে ওখ জাতৰ আমাৰ প্ৰডাকশ্যন যিটো উৎপাদন আমাৰ যথেষ্ট ভাল, প্ৰায় বিঘাই প্ৰতি আমি 2.5 কুইণ্টলৰ পৰা 3 কুইণ্টল মই কৃষকসকলৰ মাজত পোৱা দেখিছোঁ। গতিকে এই ক্ষেত্ৰত কৃষকসকলে এই জাতবোৰ বাছনি কৰি ল'ব পাৰে। আৰু এই জাতবোৰ বাছনি কৰিলে কি হয় যে সৰিয়হৰ আমাৰ যিটো পাণ্ডেঞ্চি বুলি কওঁ, অৰ্থাৎ যিটো আমি সৰিয়হৰ তেল পেৰোঁতে বা আমাৰ সৰিয়হ পথাৰত যেতিয়া ফুলি থাকিব সেইখিনি সময়ত যিটো আমাৰ গোন্ধ নাকত লাগে সেইটোৱে আমাৰ পাণ্ডেঞ্চি বুলি কোৱা যায়। আৰু এই পাণ্ডেঞ্চিৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোম্পানীসমূহে সৰিয়হৰ কিনা বেচাটো যথেষ্ট গুৰুত্ব দিয়ে। গতিকে কৃষকসকলে উৎপাদন আৰু এই সৰিয়হৰ যিটো পাণ্ডেঞ্চি এই বঢ়োৱাত যথেষ্ট গুৰুত্ব দিবলগীয়া হয়। আৰু এই ক্ষেত্ৰত সৰিয়হৰ এই পাণ্ডেঞ্চিটো নিৰ্ভৰ কৰে আমাৰ ছালফাৰৰ ওপৰত। ছালফাৰ যিটো আমি সাৰ কওঁ, এই ছালফাৰ সাৰৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ কথা। গতিকে এই ক্ষেত্ৰত মই পিছলৈ ভিডিঅ'টোত আপোনালোকক সাৰত কেনেকৈ ব্যৱহাৰ কৰিবলৈ সেই বিষয়ে জনাম। গতিকে এতিয়া চাপৰ জাতৰ কথা আহোঁ। চাপৰ জাতৰ ক্ষেত্ৰত কৃষকসকলে আমাৰ বিভিন্ন ধৰণৰ আমাৰ ভাল জাত আছে অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা। তাৰ ভিতৰত আমাৰ পুৰণি যিটো লোকেল জাত আছে M27 আছে, TS36 আছে, TS38 আছে। গতিকে এই জাতসমূহ যথেষ্ট ভাল জাত। এই জাতসমূহ আমাৰ সময়মতে যদি কৃষকসকলে লগাব পাৰে তেতিয়াহ'লে যথেষ্ট ভাল উৎপাদন পোৱা দেখা যায়। তাৰোপৰি কৃষকসকলে জেউতি বা 67 বা TS46 এইবোৰ জাত যদি কৃষকসকলৰ ধাননি পথাৰখনৰ পিছত যদি সৰিয়হ খেতি কৰে, গতিকে দেৰিকৈ তেওঁলোকে প্ৰায় ডিচেম্বৰৰ 10 তাৰিখমানৰ ভিতৰলৈ এই জাতসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বা ছয়িং কৰিব পাৰে। গতিকে কৃষকসকলে এই তেওঁলোকৰ খেতিপথাৰখন ধাননি পথাৰ মুকলি হোৱাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে মই যিকেইটা জাত ক'লোঁ এই জাতকেইটা তেওঁলোকে বাছনি কৰি ল'ব পাৰে। আৰু এটা কথা হৈছে কি যে সৰিয়হৰ ক্ষেত্ৰত এই জাতবোৰ বাছনি কৰাৰ ফলত তেওঁলোকৰ উৎপাদনৰ যথেষ্ট বৃদ্ধি পায়। আৰু তাৰ ভিতৰত আমি খেতিপথাৰত এতিয়া বৰ্তমান TS38 জাতটো যথেষ্ট ভাল আমাৰ উৎপাদন দেখা গৈ আছে। আৰু সেই কৃষকসকলৰ মাজত এইটোৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে, কাৰণ এই জাতটোৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে তেলৰ পৰিমাণো প্ৰায় 41% পৰা 44% তেলৰ পৰিমাণো দেখা যায়। আৰু এই জাতসমূহৰ যিটো কৃষিকাল প্ৰায় 90 পৰা 95 ভিতৰতে কৃষকসকলে কি কৰিব পাৰে আমাৰ খেতিপথাৰৰ পৰা চপোৱা দেখা যায়। আৰু যিখিনি মই আগতেই আপোনালোকৰ মাজত ওখ জাতৰ কথা ক'লোঁ, ওখ জাতৰ ভিতৰত PM26 আৰু PM27 বা 28 এই জাতকেইটাৰ কৃষিকাল প্ৰায় 95 দিনৰ পৰা 100 দিন ভিতৰত হয়। আৰু তাৰ ভিতৰত NRC HB 101 আৰু DRMR 150, 35 এই জাত দুটা অকণমান দীঘলীয়া হয়। এইটো হৈছে কি 110 পৰা 115 দিন হোৱা দেখা যায়। গতিকে কৃষকসকলে তেওঁলোকৰ খেতিপথাৰখন মুকলিৰ লগত কেতিয়া মুকলি হয় সেই ক্ষেত্ৰত তেওঁলোকে এই জাতবোৰ বাছনি কৰি ল'ব পাৰে। আৰু ইয়াৰ পিছত কৃষকসকলে সাৰৰ পৰিমাণ তেওঁলোকে কিমান ব্যৱহাৰ কৰিব। সাৰৰ পৰিমাণ ব্যৱহাৰ কৰাৰ কথাটো হৈছে যে কৃষকসকলে আমাৰ যদি সৰিয়হ খেতিত যদি তেওঁলোকে পানী দিয়াৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে তেওঁলোকে সৰিয়হৰ প্ৰতি বিঘা মাটিত তেওঁলোকে ইউৰিয়া প্ৰায় 18 কেজি, SSP ছিংগল ছুপাৰ ফছফেট তেওঁলোকে 33 কেজি বিঘাই প্ৰতি, আৰু মিউৰেট অফ পটাছ তেওঁলোকে বিঘাই প্ৰতি 9 কেজি ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ লগতে বৰাক্স কৃষকসকলে ব্যৱহাৰ কৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ কথা, যাতে বৰাক্স তেওঁলোকে ব্যৱহাৰ
ব্যৱহাৰ কৰে কাৰণ বৰক্স ব্যৱহাৰ কৰিলে কি হয় যিবোৰ সৰিয়হৰ দানা আছে দানাবোৰ যথেষ্ট আকাৰ বৃদ্ধি হয় আৰু যিটো কোৱালিটিও যথেষ্ট ভাল হোৱা দেখা যায় আৰু উৎপাদনো যথেষ্ট ভাল হয় আৰু এই ক্ষেত্ৰত এটা কথা গুৰুত্বপূৰ্ণ মই আগতে কৈছোঁ যে সৰিয়হৰ পানডেঞ্চিটো ছালফাৰ সাৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে কৃষকসকলে সৰিয়হ খেতিৰ ক্ষেত্ৰত আমি সাধাৰণতে ছিংগল ছুপাৰ ফছফেট SSP ব্যৱহাৰ কৰিবৰ কাৰণে আমি কৃষকসকলক আমি কওঁ কাৰণ SSPত ছালফাৰ পোৱা যায় আৰু যদি তেওঁলোকে কৃষকসকলে যদি SSP ব্যৱহাৰ নকৰে তেতিয়াহ'লে যদি DAP ব্যৱহাৰ কৰে তেতিয়াহ'লে DAP ব্যৱহাৰ কৰিলে তেওঁলোকে কি কৰিব লাগে যে সৰিয়হ খেতিত অতিৰিক্তভাৱে তেওঁলোকে জিপচাম দিব লাগে জিপচাম দিয়াৰ প্ৰতি বিঘাত প্ৰায় 20 কেজি হাৰত তেওঁলোকে জিপচাম দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু যদি কৃষকসকলে কিবা কাৰণত আপোনাৰ SSP ব্যৱহাৰ নকৰে তেতিয়াহ'লে তেওঁলোকে যদি DAP ব্যৱহাৰ কৰে তেতিয়াহ'লে মনত ৰাখিব লাগিব যে 1 কেজি DAPত সাধাৰণতে কৃষকসকলে আমি 2 কেজি 875 গ্ৰাম 2 কেজি 875 কেজি হিচাপত আমি SSP পোৱা যায় আৰু লগতে আপোনাৰ 400 গ্ৰাম আমি ইউৰিয়া পোৱা যায় যিটো আমি নাইট্ৰজেন পোৱা বুলি কওঁ গতিকে এই ক্ষেত্ৰত কৃষকসকলে 2 কেজি 875 গ্ৰাম যদি 1 কেজি DAP পোৱা যায় তেতিয়াহ'লে সৰিয়হ খেতি 33 কেজি যিটোকে আমাক ছিংগল ছুপাৰ ফছফেট লাগে সেই হিচাপত কৃষকসকলে প্ৰায় 11.5 কেজি তেওঁলোকে DAP ব্যৱহাৰ কৰিব পাৰে প্ৰতি বিঘা মাটিত আৰু তেওঁলোকে যেতিয়া 11.5 কেজি DAP প্ৰতি বিঘা মাটিত ব্যৱহাৰ কৰিব তেতিয়া তেওঁলোকৰ অতিৰিক্তভাৱে তেওঁলোকে কি প্ৰায় 5 কেজি তেওঁলোকে ইউৰিয়া পাব গতিকে যিহেতুকে তেওঁলোকে 5 কেজি ইউৰিয়া পাব আৰু তেওঁলোকক অতিৰিক্তভাৱে 18 কেজি ইউৰিয়া পাবৰ কাৰণে তেওঁলোকক কি লাগিব অন্য আপোনাৰ ইউৰিয়া তেওঁলোকক এডিশ্যনেলি দিব লাগিব গতিকে তেওঁলোকে প্ৰায় আৰু 13 কেজি তাত ইউৰিয়া তাত যোগ দিব লাগে গতিকে এই ক্ষেত্ৰত কৃষকসকলে এই যিটো মই ইউৰিয়া কথা কৈছোঁ প্ৰথম যদি DAP দিয়া যায় বা তাৰ লগত যিটো ইউৰিয়া 13 কেজি আছে ইউৰিয়া 13 কেজিটো ব্যৱহাৰ কৰোঁতে তেওঁলোকে এটা কথা গুৰুত্ব দিব লাগে যে যিহেতুকে মই আৰম্ভণিতে কৈছোঁ যে 18 কেজি ইউৰিয়া ব্যৱহাৰ কৰোঁতে তেওঁলোকে কি কৰিব দুটা স্প্লিট ড'জত দিব লাগে প্ৰথম 9 কেজি আৰু পিছত 9 কেজিটো তেওঁলোকে 20 পৰা 25 দিন ভিতৰত তেওঁলোকে স্প্ৰে কৰি ছটিয়াই দিব লাগে আৰু অন্যহাতে তেওঁলোকে কি কৰিব পাৰে প্ৰথম 9 কেজি পিছত 4.5 কেজি আৰু 4 কেজি ভাগ কৰি ল'ব পাৰে 4.5 কেজি তেওঁলোকে 20 পৰা 25 দিন ভিতৰত আৰু পিছৰ 4.5 কেজি তেওঁলোকে প্ৰায় 35 পৰা 40 দিনৰ ভিতৰত দিব পাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকে এটা কথা মনোযোগ দিব লাগিব যে DAP ক্ষেত্ৰত ব্যৱহাৰ কৰিলেও ইউৰিয়া যিটোকে অতিৰিক্ত তেওঁলোকে ব্যৱহাৰ কৰিব লাগে গতিকে ইউৰিয়াখিনিও তেওঁলোকে তেনে হিচাপত আগৰ মই হিচাপ কোৱা মতে তেওঁলোকে দিব পাৰে গতিকে আৰু এটা কথা আছে কৃষকসকলে এটা কথা মন দিব লাগে যে সৰিয়হ খেতি কৰোঁতে তেওঁলোকে মৌ পালনৰ ব্যৱস্থা যদি কৰে তেতিয়াহ'লে পৰাগযোগত যথেষ্ট সহায় কৰে আৰু পৰাগযোগ হ'লে তেওঁলোকৰ কি হয় মৌ পালনৰ ব্যৱস্থাতে তেওঁলোক সৰিয়হৰ উৎপাদনটো যথেষ্ট বৃদ্ধি পোৱা দেখা যায় গতিকে এই ক্ষেত্ৰত কৃষকসকলে এই দিশকেইটা মনোযোগ দিলে সৰিয়হৰ উৎপাদন যথেষ্ট বৃদ্ধি পাব আৰু লগতে এটা কথা মনত ৰাখিবলৈ যে সৰিয়হ খেতিত যাতে তেওঁলোকে এবাৰ হ'লেও পানী দিয়াৰ ব্যৱস্থা কৰে এবাৰ হ'লেও পানী দিয়াৰ ব্যৱস্থা কৰিলে সৰিয়হৰ উৎপাদন প্ৰায় 10 পৰা 20% বৃদ্ধি হোৱা দেখা যায় ধন্যবাদ